বন্ধু আমি অকল এই ভিডিঅ'ত আমি যোৱা আগষ্টৰ দেখি গৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 এক্সামটিৰ ছেকেণ্ড শিফ্ট যি দুটাৰ পৰা চাৰিটালৈ হৈছিলে ছেকেণ্ড শিফ্টৰ মেথছৰ এনচাৰ কি মই আলোচনা কৰিম যদি x বাই y ইকুৱেল 2/3 হয় তেন্তে এই সমীকৰণটোৰ ভেলুটো আমি ওলাব লাগে সো আমি কি x মানে কিমান লিখিম 2 লিখিম আৰু y মানটো 3 বুলি ধৰি লম তেতিয়া x মানে 2 আৰু y মানে 3 এই মানটো আমি এই সমীকৰণটোত বহাই দিলে হৈ যাব আমাৰ এনচাৰটো 3 থাইছে x আছে x ৰ মানটো কিমান 2 প্লাস চিন আছে 5y y মানে কিমান 3 সো y ঠাইত আমি 3 লিখিম নেক্সট 3 পূৰণ 2 তল মাইনাস 5y আছে সো 5 পূৰণ 3 হ'ব যোগ আছে কিমান যোগ সো কিটো 6x সো x মানে কিমান 2 plus 4y মানে কিমান 3 6x again 6x মানে x ৰ মানটো 2 minus y আছে y মানটো কিমান পাইছো 3 পাইছো সো ইয়াৰ পৰা আমি কি পাম ওপৰত সব 3 2 গুণ কি 6 6 পাম প্লাস 5 3 গুণ 15 পাম 3 2 গুণ 6 minus 5 3 গুণ কি 15 পালো যোগ 6 2 গুণ 12 6 3 গুণ 6 গুণ 12 3 গুণ 12 সো 6 2 গুণ 12 minus 3 সো এইখিনিৰ পৰা আমি কি লিখিব পাৰো ডাইৰেক্ট 15 plus 6 যোগ 15 21 হ'ল 21 আৰু ইয়াৰ পৰা মাইনাস কি পাম মাইনাস 15 আছে আৰু প্লাস 6 আছে মাইনাস 9 হ'ব ইয়াৰ পৰা যোগ পালো আমি কিমান 12 বাৰে 24 আৰু 12 3 কি 9 সো ভেলুটো এনেকুৱা আহিছে 21 minus 9 plus 24/9 সো 24/9 সো ইয়াৰ পৰা আমি কি পাম 9 9 ৰ লসাগু ললে আমি কি পাম 9 হ'ব লসাগু 9 21 হ'ব এটো 9 9 একবাৰ 21 21 প্লাস লগতে মাইনাস চিন আহিব আৰু এটো 24 হ'ব 9 9 কিমান যায় একবাৰ যায় 24 24 তাৰ পিছত কি লিখিম 9 সো minus 21 প্লাস ওপৰত কিমান থাকিল minus 21 plus 24 মানে কিমান হ'ব প্লাস 3 হ'ব ইয়াৰ পৰা আমি 3 পাম minus 21 plus 24 মানে plus 3 সো 3/9 মানে কিমান লিখিব পাৰো 1/3 সো আনসাৰ কিমান হ'ব 1/3 তিনি হ'ব 1 তাৰ পাছত সব পাঁচটা কমি সংখ্যা যোগফল 190 সৰু সংখ্যাটো কি উলিয়াব দিছে the sum of 5 consecutive number is 190 find the smallest number আমি যদি x ধৰি কৰো x ধৰি কৰিলে আমাৰ আনসাৰ আহি যাব বাট x নধৰাকৈ কৰিব চাম আমি সব কমি সংখ্যা যোগফল দিছে 190 কমি মানে কি এটাৰ পাছত এটা একেলগে সাপোজ 2 পাছত 3 স্কিপ কৰা নাই 2 পাছত 3 এনেকুৱা স্টাৰ্টিং টু যিকোনো সংখ্যাৰ পৰা হ'ব পাৰে বা সিৰিয়ালি অৱস্থা হ'ব লাগিব এই পাঁচটাৰ আমাৰ যোগফলটো 190 বুলি কৈছে 190 আৰু সংখ্যা কিমান আছে পাঁচটা সো এভাৰেজটো আমি উলিয়াই লম এভাৰেজটো কিমান উলিব 5 3 গুণ কি 15 হয় আৰু 4 আহি গ'ল 40 5 গুণ 40 সো এভাৰেজটো 38 হ'ব মানে এভাৰেজটো 38 পাঁচটা সংখ্যা ন সো ইফালে দুটা আৰু সংখ্যা পাম কি পাম 39 আৰু 40 পাম আৰু ইফালে কি পাম 36 37 38 39 40 পাঁচটা সংখ্যা পাই গলো এভাৰেজটো 38 সো মই মাজত লিখিছো পাঁচটা সংখ্যা মানে ইফালে দুটা হ'ব ইফালে দুটা সংখ্যা হ'ব আৰু সিৰিয়াল কনজিকিউটিভ নাম্বাৰ বুলি কৈছে তাৰ কাৰণে মই ডাইৰেক্ট এভাৰেজটো লৈ এনেকৈ লিখিব পাৰিছো এটা হৈয়ে গ'ল আমাৰ আনসাৰ ফাইন্ড দ্য স্মলেষ্ট নাম্বাৰ ইয়াৰ কোনটো পাঁচটা সংখ্যা স্মলেষ্ট নাম্বাৰ 36 মানে এইটো হ'ব আনসাৰ আৰু x ধৰি কৰিব পাৰে x ধৰি কৰিলে আপোনাৰ আনসাৰ 36 হ'ব বাট x ধৰি কৰিলে আপোনাৰ অলপ টাইমটো বেছি যাব এইটো শৰ্ট ট্ৰিকটো কি আৰু এবাৰ কৈ দিছো যোনটো সংখ্যা যোগফল দিয়া আছে 190 এইটো মই এভাৰেজ কৈছো গড় কিমান হ'ব গড়টো 5 3 গুণ 15 4 গুণ 5 গুণ 40 38 টো গড় হয় এই যোনটো গড় হ'ব গড় মানে কি গড় মানে যেটা কনজিকিউটিভ সংখ্যাৰ গড় মানে কি পাঁচটা সংখ্যা থাকিলে 3 নম্বৰ সংখ্যাটো গড় হৈ যায় বা সাতটা ছয়টা থাকিলে মাজত দুটা সংখ্যা এভাৰেজটো আমি যোগ কৰি এভাৰেজ লওঁ নটা সংখ্যা থাকিলে 5 নম্বৰ ইফালে চাৰিটা থাকিব ইফালে চাৰিটা 5 নম্বৰ সংখ্যাটো গড় হৈ যায় সো এইফালে কি থাকিব 38 ৰ পাছত 39 পাম আৰু এইফালে 40 পাই যাম আৰু এইফালে কিমান পাম 38 39 40 36 36 37 সো আনসাৰ কিমান হ'ব আমাৰ আটাইতকৈ সৰু কোনটো হ'ব 36 অপশন এটো হ'ব 36 এটা চতুৰ্ভুজৰ অন্তঃকোণৰ অনুপাত 1:3:4:7 হলে সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণ দুটাৰ পাৰ্থক্য কি the ratio of angle of a quadrilateral is 1:3:4:7 find the difference between the largest and smallest angle so quadrilateral মানে কোণ কেইটাৰ চাৰিটা কোণৰ যোগ মানে যোগটো সৰ্বনিম্ন টোটাল মাহি হ'ব যোগ হ'ব এইটো কিমান হ'ব যোগটো 360 ডিগ্ৰী হয় কোণ কেইটাৰ যোগটো সো ইয়াত ৰেশিওটো আমাক দিয়া আছে 1 1 3 4 7 1 3 4 7 সো 1 3 4 7 টো যোগ কৰিলে আমি x ধৰি কৰিব পাৰো এই 360 টোটাল কোণটো x ধৰি কৰিব গলে আমরা দেখাও যাব x নাথাকে ডাইৰেক্ট কৰি ললে এইবিলাক x ধৰি নকৰিলে হৈ যায় সাপোজ 1 3 4 7 এইখিনি যোগ কৰক গোটেইখিনি ৰেশিও কেইটা যোগ কৰিলে কিমান হ'ব 4 4 4 15 হ'ব এই গোটেইখিনি ৰেশিওখিনি যোগ কৰক অনুপাত কেইটা 15 পাই গলো 15 এটা 360 টোক মই 360 টো কি ৰিপ্ৰেজেন্ট কৰি আছে 15 মানে এই 360 ডিগ্ৰী হয় অন্তঃকোণৰ অনুপাত দিছে ন এই অনুপাত কেইটাই তো 360 টোক ৰিপ্ৰেজেন্ট কৰি আছে ন সো 360 15 ৰিপ্ৰেজেন্ট কৰি আছে মানে কি 1 মানে কি হ'ব এটা পার্ট মানে 15টা পার্ট মানে 360 1 মানে 360 ডিভাইড বাই 15 হৈ গল মানে এটা ৰেশিও মানে কিমান হ'ব এক ৰেশিও মানে কিমান পাম 360 15 ভাগ কৰিলে হৈ যাব ইমান আহি যাব এতিয়া আমাক কিমান ওলাব লাগিব এইখিনিৰ পৰা আমি 1 ৰেশিও পাম আমাক ওলাব যে ফাইন্ড দা ডিফাৰেন্স ইয়াৰ পৰা আপুনি ডাইৰেক্ট শৰ্টকাট মাৰিব পাৰিব ফাইন্ড দা ডিফাৰেন্স লাৰ্জেষ্ট এণ্ড স্মলেষ্ট আৰু সৰু ডাঙৰ ইয়াৰ এই ৰেশিও কেইটাতকৈ সৰু কোনটো আৰু সৰু 1 আছে আৰু তকৈ ডাঙৰ কোনটো আছে 7 আছে সো এই দুটা ডিফাৰেন্সটো হৈছে এটা ডিফাৰেন্সটো কিমান 1 আৰু 7 ডিফাৰেন্স 6 সো হৈ গল এনসার আমাৰ মানে কিমান হ'ব এটো কাটাকাটি কৰিলে গল 15 ৰে আপুনি 3 এটো 5 ৰে 3 বাৰ কাটিব পাৰো আৰু 2 ৰে 3 বাৰ কাটিব পাৰো 5 ৰে 360 কেইবাৰ যায় 5 7 গুণ 35 এই গল 5 2 10 কিমান 72 ইনটু 2 পালো মানে কিমান হ'ব আমাৰ আনসার 144 মানে ডিফারেন্স যেটো আহিব ফাইন্ড দা ডিফারেন্স বিটুইন লার্জেস্ট এন্ড স্মলেস্ট এঙ্গল 146 আহিব সো বন্ধু বান্ধৱী এখন আমি কি কৰিছো 360 এটো ডাইৰেক্ট কৰিছো মানে 1 পার্ট মানে 1 ৰেশিও মানে আমাৰ এটো আহি যাব 360 বাই 15 আহি যাব ইয়াৰ পৰা আমাক সাপোজ কেতিয়াবা এটো হেৰিয়াত আটাতকৈ ডাঙৰ কোনটো তেতিয়া আমি কি কৰিম ডাঙৰ কোনটো হলে 7 পূৰণ কৰি দিব লাগিব আটাতকৈ সৰু দিলে 1 পূৰণ আটাতকৈ সৰু আৰু আটাতকৈ ডাঙৰটো যোগফল দিছে আপোনাক সো আটাতকৈ সৰুটো কি আছে 1 আছে আটাতকৈ ডাঙৰ আছে এটো 7 আছে এটা যোগফল মানে ইয়াত দেখি 8 সো তেতিয়া আমি ইয়াত 8 লিখি দিম এইটো হ'ব আমাৰ এইটো হ'ল সাবট্ৰেক্ট তাৰ পাছত সো এখন 100 মিটাৰ দৈৰ্ঘ্যত ট্ৰেইনে 20 মিটাৰ পাৰ সেকেন্ড গতিৰে এখন 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং পাৰ হ'বলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব সো এইটো আমি এটা সূত্ৰটো কি জানো টাইম বা ডিসটেন্স ইকুৱেল কি হয় ডিসটেন্স ইকুৱেল কি হয় স্পীড ইনটু টাইম হয় সো আমি ইয়াৰ পৰা আনিব পাৰো কি টাইম মানে কি ডিসটেন্স বাই যেতিয়া আমি যিমান দূৰত্ব যেতিয়া আমি স্পীডেৰে হৰণ কৰোঁ তেতিয়া আমাৰ টাইমটো ওলাই যায় সো তাৰে পিছত কি দিছে আমাক এই ট্ৰেইন স্পীড কিমান স্পীডটো দিয়া আছে 20 মিটাৰ পাৰ সেকেন্ড আমি কওঁ যে 20 মিটাৰ সো 1 কিলোমিটাৰ আৰু 1 কিলোমিটাৰ মানে কি 1 কিলোমিটাৰ কিমান থাকে 1000 মিটাৰ থাকে আমি জানো সো মিটাৰলৈকে আমি কনভাৰ্ট কৰি ল'ম 20 খনৰ দৈৰ্ঘ্য 1 কিলোমিটাৰ ট্ৰেইনখনৰ দৈৰ্ঘ্য 100 মিটাৰ সো টোটাল দৈৰ্ঘ্যটো কিমান হ'ব 1100 মিটাৰ কাৰণ আমি জানো যেতিয়া ট্ৰেইন এখনে কি ব্ৰিজ বা প্লেটফৰ্ম পাৰ কৰে ট্ৰেইনখনে নিজৰ ট্ৰেইনখন লেংথ থাকিব দৰকাৰ সেইটো পাৰ কৰিব লাগিব লগতে প্লেটফৰ্ম বা যিটো দলং থাকিব সেইখনৰ পাৰ কৰিব লাগিব আপোনাক কুৱেশ্যনৰ এক্সট্ৰাকে কৈ নিদিয়ে যে ট্ৰেইনখন নিজৰ দূৰত্ব পাৰ কৰিব কি কৰিব পাৰ নালাগে এইটো পাৰ কৰিবই লাগিব মানে যেতিয়া এটা পোল পাৰ কৰে ট্ৰেইনে এজন মানুহ পাৰ কৰে তেতিয়া ট্ৰেইনখনে কি পাৰ কৰে ট্ৰেইনখন নিজৰ ডিসটেন্সটো অতিক্ৰম কৰে সো ইয়াৰ টোটাল ডিসটেন্সটো কিমান পাই গলো 1100 মিটাৰ সো 1100 মিটাৰটো ট্ৰেইনখনৰ মানে টোটাল ডিসটেন্স কিমান স্পীডটো কিমান আছে 20 মিটাৰ পাৰ সেকেন্ড সো 1 মিনিটত
20 মিটাৰ কৈছে 11 মিটাৰ পাৰ হ'লে ট্ৰেইনখনত কিমান সময়ৰ প্ৰয়োজন হ'ব এইটো ওলালে হ'ল 0 0 কেনসেল হ'ল 110 2 হৰণ কৰিলে আমাৰ আহিব 55 মানে কি 55 সেকেন্ড ট্ৰেইনখনত এই গোটেই ডিসটেন্সটো পাৰ হ'লে 20খন পাৰ হ'লে 55 সেকেন্ডৰ প্ৰয়োজন হ'ব যদি পি আৰু কিউৰ লসাগু কি হয় পি আৰু কিউৰ লসাগুটো কিমান দিয়া আছে কিউ দিয়া আছে আৰু কিউ আৰু আৰ এইটো কিউ আৰু এইটো আৰৰ লসাগুটো কিমান দিয়া আছে কিউ আৰু আৰৰ লসাগুটো আৰ হয় বুলি দিয়া আছে তেন্তে পি কিউ আৰৰ লসাগুটো আমাৰ উলিয়াব দিছে সো পি কিউ আৰ এইটো পি আৰু কিউৰ লসাগুটো এইটোৱে হৈছে কিউটো হৈছে মানে কি পি আৰু কিউ কোনটো ডাঙৰ হ'ব লসাগুৰ ক্ষেত্ৰত আমি কি জানো সাপোজ এতিয়া ক্ষেত্ৰত আমি ধৰি লওক ইয়াত 2 আছে ইয়াত 6 আছে সো ইয়াৰ লসাগু কিমান হ'ব 2 আৰু 6 হ'ব এইটোৱে হ'ব সো পি টো 2 বুলি ধৰি লওক কিউটো 6 বুলি ধৰক সো ডাঙৰ কোনটো 6 টো সো ইয়াৰ ক্ষেত্ৰত 6 হ'ব লসাগু সো পি আৰু কিউটো মানে কিউ মানটো ডাঙৰ কাৰণে কিউটো লসাগু হৈছে এইবাৰ সো কিউৰ মানটো আমি 6 পালো আৰু আৰৰ মানটো 12 বুলি ধৰি লওক সো এবাৰ কি হয় 6 আৰু 12 লসাগু কিমান হ'ব 6 আৰু 12 লসাগু 12 হয় মানে কি কিউৰ মানটো যদি 6 হয় আৰৰ মানটো 12 হয় তেতিয়া আমাৰ লসাগুটো কিমান হ'ব 6 আৰু 12 লসাগু 12 হয় মানে আৰটোৱে হৈছে লসাগু ডাঙৰ তাৰ মানে আমি কি বুজিলো এতিয়া সব পিৰ মানটো কিমান ধৰি ললো 2 কিউৰ মানটো আমি কিমান পালো 6 আৰু আৰৰ মানটো কিমান 12 2 6 12 লসাগু ললে আমি কি পাম 2 6 12 লসাগু ললে 12 পাম সো 12 টো কোনে ৰিপ্ৰেজেন্ট কৰি আছে এই আৰটোৱে মানে কি হ'ব পি কিউ আৰৰ যদি এলসিএম লসাগু হ'ব এইটো আৰএ হ'ব এটা চকা 1000 বাৰ ঘূৰিলে 22 কিলোমিটাৰ যায় চকাটোৰ বেখাৰ কি সো 1000 বাৰ ঘূৰিলে 22 কিলোমিটাৰ যায় সো চকাটোৰ বেখাৰ চকাটো যেতিয়া এবাৰ ঘূৰিব এই চকাটো এবাৰ যদি ঘূৰিব এই ডিসটেন্সটো এবাৰ ঘূৰাৰ সাপোজ ইয়াৰ পৰা আমি ইয়াৰ পৰা কাউন্ট কৰো এই চকাটো এবাৰ ঘূৰিলে যোনটো হ'ব এটো কি চকাটোৰ পৰিধি আমি জানো টুৱাইস পাই আৰ মানে এবাৰত চকাটো ঘূৰিবৰ কাৰণে চকাটো কি গোটেই পৰিধিখিনি ঘূৰিব লগা পৰিধিখিনি চকাটো পৰিধি ডিসটেন্স হ'ব এই ডিসটেন্সখিনি চকাটো এবাৰ এটা ৰাউন্ড কমপ্লিট কৰিব লাগিলে ঘূৰিব লগা পৰিধি ডিসটেন্সটো সো 22 কিলোমিটাৰ যায় 1000 বাৰ ঘূৰিলে সো 22 কিলোমিটাৰটো আমি মিটাৰলৈকে কনভাৰ্ট কৰিলে আমি 1000 দি পূৰণ কৰি দিব লাগিব মানে কিমান হ'ব 22000 মিটাৰ 22000 মিটাৰ যায় এই 22000 মিটাৰটো কিমান যায় 1000 বাৰ ঘূৰিলে সো একবাৰ ঘূৰিলে কিমান যাব কিমান মিটাৰ যাব এইটো 1000 22000 দি হৰণ কৰি দিলে একবাৰত চকাটো কিমান মিটাৰ ঘূৰিব একবাৰত চকাটো 22 মিটাৰ ঘূৰিব 22000 মিটাৰ ঘূৰে 1000 বাৰত একবাৰত কিমান ঘূৰিব 1000 দি হৰণ কৰি দিছো 22 মিটাৰ হৈ গ'ল এটা যোনটো 22 মিটাৰ একবাৰত ঘূৰে এইটো কি হ'ল টুৱাইস পাই আৰ মই কৈছো কি একবাৰত যদি ঘূৰিব লাগে এইটো চকাটোৰ পৰিধি টুৱাইস চকাৰ পৰিধি মানে সাৰ্কুল চকা মানে সো সাৰ্কুলাৰ পৰিধিটো তৰি টুৱাইস পাই আৰ কিমান 22 মিটাৰ পালো এতিয়া আমাক সুধিছে চকাটোৰ বেখাৰ দাও আমাক বেখাৰ দাও দিছে সো আৰটো ইফালে মই ৰাখি দিলো আৰটো ইফালে ৰাখি দিয়াৰ পাছত চক 22 দুইটো কি পূৰণ হৈছে ইফালে আহিলে হৰণ হ'ব আৰু পাইৰ মানটো ইয়াত তো পূৰণ হৈ আছে সো এই পূৰণটো মই যদি ইফালে সমান চিহ্ন ইফালে হৰণ হ'ব বা হৰণটো যদি পূৰণ হিচাপে ৰাখো উল্টি যাব নামটো সো পাইৰ মানটো আমি এনে কিমান জানো 22/7 সো ইয়াৰ ক্ষেত্ৰত কি হ'ব 7/22 হ'ব কাৰণ এই পাইৰ মানটো কি এইফালে আহিলে কি উল্টি গ'ল এই সমান চিহ্ন এইফালে আহিলে উল্টি গৈছে হৰণ হয় পূৰণ থাকিলে আহিলে হৰণ হয় বাট হৰণ মানে কি পূৰণটো পূৰণ হিচাপে ৰাখিলে আমি ভ্যালুটো ফ্ৰেকশনটো উলটাই দিলো লগটো হ'ব যাব হয়তো লব যাব সো 22 কেনসেল গ'ল ওপৰত থাকিলে 7/2 সো ইয়াৰ পৰা আমি কিমান পাম 7/2 আনসাৰ কিমান হ'ব এটা ফ্ৰেকশনত থাকিব পাৰে আপোনাৰ আনসাৰটো বা পইণ্টত থাকিব পাৰে 3.5 কিমান হ'ব মিটাৰ এইটো এককটো হ'ব মিটাৰত আছে সো মিটাৰত হ'ব 3.5 মিটাৰ ফাইন্ড দা ৰেডিয়াস অফ ইট 3.5 মিটাৰ হ'ব পিছত যি ম্যাক্সিমাম মেথছে আপোনালোকৰ ফৰ্মুলা ইউজ নকৰাকৈ কৰিব জাস্ট লজিক্যালি আপোনালোকে ভাবিলেই হ'ল আনসাৰ বিলাক লজিক্যালি ভাবিলেই ওলাই যায় সো এইটো এটা মেথছ ধুনীয়া মেথছ দুটা সংখ্যা তৃতীয় সংখ্যাতকৈ 20% আৰু 50% বেছি সংখ্যা দুটাৰ অনুপাত ইয়াত আপোনালোকে x হোৱাৰ প্ৰয়োজন নাই সাপোজ আমাক কৈছে দুটা সংখ্যা তৃতীয় সংখ্যাতকৈ 20% আৰু 50% বেছি সো তৃতীয় সংখ্যাটো আপোনালোকে ধৰি লওক 100 ধৰিলে আপোনালোকৰ ক্যালকুলেশনটা ইজি হৈছে সো সংখ্যা দুটা প্ৰথম সংখ্যাটো 20% বেছি 20% বেছি মানে ইয়াতকৈ 20% বেছি মানে কি 120 মানে কি বেছি হ'ব সো প্ৰথম ভ্যালুটো কি যদি a বুলি ধৰলে তো b প্ৰথম যোনটো নাম্বাৰ হ'ব 100 + 20 হৈ গ'ল এই 20 টো কৰ পৰা পালো কাৰণ তৃতীয় সংখ্যাতকৈ 20% বেছি বুলি দিছে সো 20 বেছি হ'ল নেক্সট 100 প্লাস কি হ'ব দুই নম্বৰ সংখ্যাটো 50% বেছি সো 150% মানে কি 50 হ'ব সো 100 + 50 হৈ গ'ল সো ইয়াৰ পৰা কি হ'ল এর মানটো 120 আৰু b ৰ মানটো 150 পাই গ'ল এতিয়া আমাক কোৱেশ্চনত কি হৈছে সংখ্যা দুটাৰ অনুপাত এই সংখ্যা দুটা a আৰু b এই দুটাৰ অনুপাতটো হয়ে গ'ল আপোনাৰ 0 0 কেনসেল গ'ল তিনি এটো কি 4 12 4 3 বাৰ আৰু 5 15 5 3 বাৰ 12 4 3 বাৰ ভাগ কৰিব পাৰো 15 5 3 বাৰ ভাগ কৰিব পাৰো সো আমাৰ ৰেশিওটো কিমান হ'ব 4:5 আনসাৰ কিমান হ'ব 4:5 এইটো তাৰ পাছত এইটো সক এই সমীকৰণটোৰ ভ্যালুটো কি পাম সক এইটো ৰুট কি দিছে ৰুট 20 * 45 সো 20 আৰু 45 পূৰণ কৰিলে আমি কিমান পাম 45 দুগুণ কি 90 পাম এটা 0 লগাই দিলে 900 পাম ইয়াৰ পৰা যোগ ইয়াৰ পৰা 900 পালো তাৰ পাছত এইটো আপোনাৰ ডাইৰেক্ট লিখিব পাৰে এবাৰ আৰু ওৱান ষ্টেপ বাই ডাইৰেক্ট লিখিব পাৰে এনেকৈ আৰু বেলেগ ধৰণৰ এইটো কৰিব পাৰে সো বাট মই সিম্পল কৰি 0.2 হ'ব কাৰণ 0.2 টো দুইবাৰ স্কয়াৰ কৰিলে আমি কিমান 2 গুণ 4 পাৰো ইয়াত ঘৰত দশমিক আছে মানে কি ইয়াত দুইবাৰ দিব লগা তাৰ কাৰণে আমাৰ ভ্যালুটো 0.04 পাই যাব তাৰ কাৰণে ইয়াত ৰুট ওভাৰ 0.04 ৰ ভ্যালুটো কিমান হ'ব 0.2 আহিব আৰু প্লাস চিন আছে তাৰ পাছত ৰুট ওভাৰ 0.64 ৰ ভ্যালুটো কিমান আহিব 0.8 আহিব 0.8 আহিব কাৰণ কি 0.8 আহিছে আৰু গুণ কি হয় 64 হয় ইয়াত এটা দশমিক আছে সো ইয়াৰ ক্ষেত্ৰত আমি দুটা দশমিক ইউজ কৰিছো সো ইয়াৰ পৰা আমি কি লিখিব পাৰো 9 ৰ ৰুট আন্ডাৰ ৰুট 9 ৰ ভ্যালুটো কিমান 3 কাৰণ 30 স্কয়াৰ মানে কিমান হয় 9 হয় প্লাস 0.2 পালো প্লাস 0.8 সো এখিনি প্লাস কৰি দিলে হৈ গ'ল এখিনি আপোনালোকে এনেকৈ পাতি ল'ব লাগিলে এবাৰ আৰু আপোনাৰ অপচনৰ পৰীক্ষা দেখিলে গম পাব প্ৰথম কিমান আছে এটো কাটি দিও 30 আনসারটো হ'ব 31 আপনি দুই দশমিক হাতে গ'ল 1 মানে আনসার কিমান হ'ব 31 হ'ব ইকুয়েশনটো আনসার 3/12 * 4 - 4 তাহলে সাইন বিলাক যদি হরণ মানে যোগ হয় সো আমি কি লিখিম 3 টো লিখিম হরণ মানে কি যোগ দিছে যোগ লিখিছো আমি হরণ চিহ্নতে যোগ লিখিম বাকি কি লিখিম পূরণ মানে কি দিছে হরণ দিছে সো পূরণ মানে হরণ চিহ্নটো লিখিছো পূরণ মানে হরণ 4 মাইনাস মানে কি দিছে পূরণ দিছে 4 মানে মাইনাসৰ ঠাইত আমি পূরণ চিহ্নটো লিখিছো এস পাৰ মানে যেখিনি ইনফৰমেশন দিয়া আছে এইখিনি ইয়াৰ পাছত আমি কি লিখিম 18 লিখিম এস বদমাছ ৰুট এপ্লিকেবল হ'ব ইয়াত 18 যোগ 12 4 হৰণ কৰিলে আমি কি পাও 3 পাও এনেকুৱা হ'ল মানে 12 হৰণ 4 পূৰণ 5 এনেকুৱা হৈ গ'ল ইয়াৰ পৰা আমি কি পাম 18 যোগ 4 ৰে 12 কিমান 3 বাৰ যায় 5 3 গুণ 15 5 পূৰণ হৈছে তো সো 18 প্লাস 15 পালো সো 18 প্লাস 15 যোগ কৰিলে আমি কিমান পাম 33 পাম আনসার কিমান হ'ব 33 আনসার 33 হৈ গৈছে তো 35 টকা 1 টকীয়া আৰু 50 পইচা মুদ্ৰাৰ মাজত 2:3 অনুপাতত ভাগ কৰিলে 50 পইচা মুদ্ৰা কিমান থাকিব বা কিমান সংখ্যা 50 পইচা মুদ্ৰা কিমানটা থাকিব টোটাল আমাৰ 35 টকা আমাৰ আছে 35 টকাটো আমাৰ পইচা আছে 1 টকীয়া আৰু 50 পইচা সো 50 পইচা 0.5 লিখিছো এটো 1 টকীয়া আৰু 50 পইচা সো মুদ্ৰাৰ এটা ৰেশিও এটো হ'ল মুদ্ৰা এটো মুদ্ৰাৰ 1 টকীয়া আৰু 50 পইচা আৰু ৰেশিওটো কিমান দিয়া আছে অনুপাতটো 2:3 সো যোনটো ভ্যালু হ'ব ভ্যালুটো কেনেকুৱা হ'ব ইয়াৰ ভ্যালুটো কি হ'ব পূৰণ কৰি দিব ডাইৰেক্ট এই দুটা পূৰণ এম ইনটু আৰ মুদ্ৰা ইনটু ৰেশিওটো 2 গুণ 2 আৰু ইয়াৰ ক্ষেত্ৰত কিমান 1.5 আহি যাব পূৰণ কৰিলে এইটো আৰু এইটো পূৰণ কৰিছো মানে 1 টকীয়া
ৰেচিঅ'টো কিমান আছে 2 আছে চ' এইটো আৰু এইটো মই ৰেচিঅ'টো লগত পূৰণ কৰিছোঁ 2 আহিছে আৰু এইটো 50 পইচাটো এই ৰেচিঅ'টো লগত 50 পইচা ৰেচিঅ'টো 3 দিয়া আছে এই লগত পূৰণ কৰোঁতে 1.5 পালোঁ এই ৰেচিঅ'টো আমি এটা চিম্পল পইণ্টত আছে তো আমি কি ৰেচিঅ'টো চিম্পল ৰেচিঅ'লৈ লৈ যাম চ' চিম্পল ৰেচিঅ'লৈ নেগলে মই দুটাৰ লগত 2 2কে পূৰণ কৰি দিম 2 2কে পূৰণ কৰিলে 4 পালোঁ ইয়াৰ ক্ষেত্ৰত 3 পাই গ'লো মানে ৰেচিঅ'টো আমাৰ কিমান আহিল যিটো ভেলু এই ৰেচিঅ'টো কি হয় ভেলু ৰেচিঅ' যি 35 টকাত আছে এই 35 টকাত মানে 1 টকাৰ ৰেচিঅ'টো কিমান হ'ব 4 আৰু 50 পইচা ৰেচিঅ'টো হ'ব কি 3 চ' এইটো আমি ভাগ কৰি দিলে 35 টকাটো এইটো 35 আমাৰ ৰেচিঅ'টো কিমান পালোঁ 4:3 পালোঁ 1 টকাৰ ৰেচিঅ'টো ইমান আমাৰ ওলাব দিছে 50 পইচা চ' টোটেল ৰেচিঅ' ভেলুটো কিমান হ'ব 4 আৰু 7 হ'ব পাৰ্টটো 4 আৰু 3 যোগফলটো 7 50 পইচা কোনে ৰিপ্ৰেজেন্ট কৰি আছে ৰেচিঅ' 3 চ' ৰেচিঅ' 3 টো আমি ইয়াত লিখিম চ' 7 আৰু 35 কিমান 7 5 গুণ 35 5 বাৰ 5 3 গুণ 15 পালোঁ এই যি 15 পালোঁ 50 পইচাৰ মুদ্ৰাৰ সংখ্যা নহয় কিন্তু কাৰণ আমি ৰেচিঅ' আৰু যিটো মুদ্ৰা দিয়া আছে 50 পইচা পূৰণ কৰিছিলোঁ পূৰণ কৰোঁতে মানে কি এইটো ভেলু মানে কি 35 টকাটোত 15 টকা আমাৰ 50 পইচাৰ যি 50 পইচাৰে গঠিত হৈছে আৰু বাকি 20 টকাটো 1 টকীয়া নোটেৰে 1 টকীয়া মুদ্ৰাৰে গঠিত হৈছে মানে বাকি 20 টকা আমাৰ 1 টকাৰে গঠিত হৈছে আৰু বাকি 15 টকা যিটো আছে 15 টকাটো আমাৰ 50 পইচাৰে গঠন হৈছে চ' 15 টকা 50 পইচাৰে গঠন হ'ব লাগিলে 50 পইচা কেইটা মুদ্ৰা হ'ব লাগিব এইটোৱে আনসাৰ হ'ব চ' 15 টকা হ'ব লাগিলে 50 পইচা চ' 1 টকা হ'ব লাগিলে 50 পইচা আমাৰ কিমান লাগে দুটা লাগে দুটা মিলি 1 টকা হয় চ' আমি কৈছোঁ কি 15 টকা এই 15 টকাটো 50 পইচা মুদ্ৰাৰে গঠিত বাট কিমানটা মুদ্ৰা হ'ব পূৰণ 2 দিম 30টা কাৰণ 2 পূৰণ কিয় কৰিছোঁ দুটা 50 পইচা মুদ্ৰা মিলি 1 টকা হয় চ' তাৰ মানে কি দুটা 15 টকা হ'ব লাগে 2 পূৰণ কৰিব মানে 30টা 50 পইচা মুদ্ৰা কিমান হ'ব 30